নমস্কাৰ, মোৰ চেনেলৰ স্বাগতম জনাইছোঁ। আজি এইটো লোকেল মাংসৰ ৰেচিপি আগবঢ়াইছোঁ স্পেচিয়েলি শিশুৰ কাৰণে। সৰিয়হ তেল, দুটা তেজপাত দিছোঁ। তেজপাত দুটা অলপ ভাজি উঠাই দিম। এয়া কাটি লোৱা 5টা মিডিয়াম চাইজৰ পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এক চামুচ আদা নহৰু বটা দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত 300 গ্ৰাম লোকেল মুৰ্গীৰ মাংস দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। সৰু চামুচেৰে 1 চামুচ হালধি গুড়ি দিছোঁ। মিডিয়াম চাইজৰ আলু এটা সৰু সৰুকৈ কাটি দিছোঁ। সৰু বিলাহী এটা দিছোঁ। এতিয়া 2 চামুচ ক্ৰীম দি দিছোঁ। ভালকৈ ভজা হৈ গৈছে, তেলখিনি মাংসৰ পৰা ছেপাৰেট হৈছে। এতিয়া 1 চামুচ জিৰা গুড়ি দি দিছোঁ। এতিয়া মাংসখিনি আৰু অলপ ভাজি পানী দিম। মাংসত পানী দি তাত 2টা কোমল নৰসিংহৰ পাত দি বইল হ'বলৈ দিম। শেষত মই 2টা জলকীয়া দি আঞ্জাখিনি এতিয়া নমাই থ'ম। আৰু যদি আপোনাৰ শিশুৱে জলকীয়া নাখায় তেতিয়াহ'লে জলকীয়া নিদিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।